হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই দিয়ক। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে মই ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ। ঠিকে ভাবিছে দিয়ক। তো গৈ পেলাই মানে দেখাম আৰু ভাবিলোঁ ঘৰৰ পৰাই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ। কেনেকৈ কোনটো লওঁ, কি কথা আপোনালোকক গোটেইখিনি তাত গৈ পেলাই দেখামগৈ। তো ঘৰৰ পৰাই সেনেকৈয়ে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কিন্তু। মানে মই দিয়া ভিডিঅ'খিনি ন'টিফিকেশ্যন পাই যাব আৰু কাষতে। তো ব'লক এনেকৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, মই এতিয়া আহি পেলাই নগাঁও টাউন পালোহি। এতিয়া দোকানকেইখনমানত সোমাই চাই কৰি যোনখন লওক সেইখনতে দেখাম আৰু এনেই বেলেগত ভিডিঅ' বনাই থাকিব বেয়া লাগে ন। তো এতিয়া যাওঁ দোকানকেইখনমানত সোমাই যাওঁ, আপোনালোকক দেখাম। এইখনে হয় চিনাকি। তো আহিছোঁ, আপোনালোকে সোমাই আহি এনেকৈ দেখা পাব আৰু ফ্ৰণ্টতে আছে ৱাশ্বিং মেচিনকেইটা। আহিব আপোনালোকে লাগিলে ইয়াতে। এইফালে আপোনাৰ ফ্ৰিজ আছে আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো ধুনীয়া আছে কিন্তু। কৈ আছোঁ আৰু তো গাইজ, ইয়াতে চালোঁ ৱাশ্বিং মেচিন। তো LGৰ 7 কেজি এটা চাইছোঁ। সেইটো কিমান কৈছিলে দামটো? তো তোমাৰ ডিছকাউণ্ট কৰি কিনে 19,000 কৈছে। তাকে কথা চথা পাতি কৰি চাওঁ কিবা যদি কমাব পাৰি। তো তাৰপিছত ল'ম আৰু ইয়াতে 5 ষ্টাৰ ৰেটিং আছে। আপোনালোকক মই বেছিটো বেক কৰি দেখাই আছোঁ কমপ্লিট। মই ৱাশ্বিং মেচিনটো মানে এইটোৱে আৰু 7 কেজিটো ল'লোঁ, টপ লোডেড আৰু ফুল্লি অট'মেটিক হয়। আৰু বেছি মানে অপশ্যন থকা লোৱা নাই আৰু একদম চিম্পুলটোৱে লৈছোঁ। এটা আছে ৱাশ্বিং মেচিন। এইফালে চেমচাঙৰ আছে, আপোনালোকে যদি লয় আহিব পাৰে। চেমচাঙৰ কেইটাও বহুত ভাল আছে। আৰু এইফালে ইয়াতে গোটেইকেইটা মানে আপোনাৰ LGৰ আছে। LGৰ কেইটাও আপোনালোকে ল'ব পাৰিব। এখন চিনাকি হয়, নগাঁও মৰিগাঁও চেণ্ডিগেটৰ ফালে আছে। পেহা আছে। আপোনালোকে মানে আমাৰ ঘৰৰে আৰু ৰিলেশ্যনৰ নিচিনাই। আপোনালোকে আহিব, আহি পেলাই আপোনালোকে মোৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'লে কমাই দিব কিন্তু। আপোনালোকে আহিব ভিডিঅ' চাই কৰি। পেহাক ক'ব দে কিবা এটা কওক আপোনাৰ দোকানত আহিবলৈ। কি কি আছে কৈ দিয়ক, কি কি বস্তু পায়, কি কি আছে চিনাকি ইলেক্ট্ৰনিক্সৰ চব বস্তুৱে পোৱা যায় আৰু অন্যতকৈ অলপ সস্তাত পোৱা যায়। মোৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'ব, তেতিয়া কমাই দিব। দিব নাই? কমাই দিম বুলি কৈছে, আহিব। আমাৰ ইয়াৰ ৱাশ্বিং মেচিন গাড়ীত মানে কোনটো ল'লোঁ ঘৰত গৈ পেলাই ভিডিঅ' কৰি দেখাই আছোঁ। আপোনালোকক মানে ভিডিঅ' কৰিব নহ'ল। দেখাইছিলোঁ আপোনালোকক ভিডিঅ' কৰি। তো এইটো ভালকৈ পেকিং কৰি দিবা। দাদাই মানে ধুনীয়াকৈ দিব আৰু এতিয়া বান্ধি কৰি। দাদাৰ নামটো কি? দীপ বৰা। এই কোনোবাই যদি চিনি পাইছে কমেণ্ট কৰিবা আকৌ। তো এতিয়া ঘৰ গৈ পাবগৈ আৰু আপোনালোকক দেখাম ঘৰত গৈ পেলাই। চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই মেচিন গাড়ীত পঠাই দিলোঁ, এখন লৈ লৈছোঁ, ৱাৰেণ্টি চব। তো এতিয়া যাওঁগৈ দাদা, বাই বাই। আহিছোঁ, আকৌ লগ পাম। তো এতিয়া ঘৰত গৈ আপোনালোকক গোটেইখিনি দেখাম আৰু আপোনালোকে আহিব ইয়াতে। ভাল লাগিলে ইয়াতো ছাৰ্ভিচটো। ঘৰত গৈ আছোঁ। এয়া মেচিন অনাৰ পাছদিনাখন আৰু ফিটিং কৰি থকা হৈছে মেচিনটোতো ফিটিং কৰা হৈ গৈছে। তাৰপিছত সেই দাদাজনে ক'লে যে কি দুটামান কাপোৰ ধুই ডেমো দেখাব। তো মই ভাবিলোঁ ময়ো দুটামান কাপোৰ ধুই দিওঁ আৰু ফাৰ্ষ্ট মই আজিলৈকে ইউজ কৰি পোৱা নাছিলোঁ। তাকে এনেকৈ ক'ত কি হেৰি কৰিব লাগে দাদাজনক সুধি আছিলোঁ। তাৰপিছত এয়া চাৰ্ফ দিম এতিয়া। চাৰ্ফ দি দিছোঁ ইয়াতে। কাপোৰৰ অনুযায়ী দিছোঁ আৰু চাৰ্ফটো। মানে কাপোৰৰ আইডিয়াত নিজে দিব। নৰ্মেলকৈ দি দিব আৰু এটা কথা শুনক, যদি নৰ্মেল থাকে অন কৰি ষ্টাৰ্ট কৰিলে নৰ্মেলত আহিব। ষ্টাৰ্ট কৰিলোঁ নৰ্মেল আহিব। যদি এইকেইটা প্ৰব্লেম লাগে তেতিয়া এইটো প্ৰব্লেম চিলেক্ট কৰি ল'ব। ষ্টাৰ্ট কৰিলোঁ নিজে আহিব। অন কৰি ষ্টাৰ্ট কৰিলে নিজে এইটো মাৰিব নালাগে ন? অন কৰি ডাইৰেক্ট ষ্টাৰ্ট কৰিলে নৰ্মেলত আহি যাব। তুমি এইটো প্ৰগ্ৰামত চিলেক্ট কৰিব নালাগে আৰু ডাইৰেক্ট থাকে মানে নৰ্মেল নিজে হ'ব। এতিয়া নিজে এটা টাইমিং আহিব। চেঞ্জিং হৈ আছে নকৰিব আছে। গাইজ মানে এতিয়া ফাৰ্ষ্ট টাইম মানে এইটো অপাৰেট কৰি চাই আছোঁ, দেখাই আছোঁ লাষ্টত কাপোৰ ধুই পেলাই। কাপোৰটো দে
কথা নাই এনেকৈ ঘূৰাই পেলাই থ'লেও টাইমটো থাকিলে গুচি যাব 44 মিনিট অলপ টাইম বেছি লাগিব পানী পিছিবৰ কাৰণে টেংকিত পানীটো ৰাখিবই চাৰ্ফ আৰু উইথ পানী আহি আছে সমানে সমানে আৰু গোটেই হ'ল মানে শুকাই কৰি আহিবলৈ 44 মিনিটছ টাইম লাগিব গাইজ এতিয়া একদম পুৰা মেচিনত কাপোৰ হৈ গৈছে 40 মিনিট কমপ্লিট হৈ গ'ল তো এতিয়া কাপোৰটো চাওঁ উলিয়াই পুৰা শুকাই কৰি ওলাই আহিছে এইটো কাপোৰ ধুই দিলোঁ চাফা হৈছে অলপ অলপ মানে ৰ'দত মেলি দিলে শুকাই যাব আৰু চাওক তো আপোনালোকক মানে প্ৰথমৰ পৰাই দেখালোঁ এইটো আমাৰ LG কিনিছিলোঁ ইয়াৰ প্ৰাইচটো আছিলে 25,000 কিন্তু মই মানে পূজা অফাৰত 19,000ত পালোঁ আপোনালোকেও ল'লে যদি পূজা অফাৰ চলি আছে এতিয়াও এণ্ড হোৱা নাই ল'ব পাৰিব আজিলৈ ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰি দিওঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই আৰু যদি কিবা আপোনালোকক ইনফৰমেশ্যন লাগে মোক কমেণ্ট কৰি ক'ব আপোনালোকে মই নিশ্চয় মানে জনাব ট্ৰাই কৰিম এইটোৱে আছিলে আমাৰ ৱাশ্বিং মেচিনটো কমপ্লিট এটা থ'লোঁ এনেকৈ তো গাইজ বাই বাই